ষোল্ল কলা সম্পন্ন হোৱা। ওম শান্তি। আজিৰ মুৰলী 11 তাৰিখ 4 মাহ 2021। অব্যক্ত বাপদাদাৰ অব্যক্ত মুৰলী। শৰীৰ, মন, ধন আৰু সম্পৰ্কৰ শ্ৰেষ্ঠ চুক্তি। বৰদান। সংগম যুগত প্ৰতিটো কৰ্ম কলাৰ ৰূপত কৰোঁতা 16 কলা সম্পন্ন হোৱা। সংগম যুগত বিশেষ কৰ্মৰূপী কলা প্ৰদৰ্শন কৰাৰ যুগ। যাৰ প্ৰতিটো কৰ্ম কলাৰ ৰূপত হয় তেওঁ প্ৰতিটো কৰ্ম বা গুণৰ গায়ন হয়। 16 কলা সম্পন্ন অৰ্থাৎ সকলো চালচলন সম্পূৰ্ণ কলাৰ ৰূপত দেখা দিয়ক। এয়া সম্পূৰ্ণ স্থিতিৰ লক্ষণ। যিদৰে সাকাৰত বাৰ্তালাপ চলন সকলোতে বিশেষত্ব দেখিলা, গতিকে এয়া কলা হৈ গ'ল। উঠা বহাৰ কলা, চোৱাৰ কলা, চলনৰ কলা আছিল। সকলোতে উপৰাম অৰ্থাৎ অনাসক্ত ভাৱ আৰু বিশেষত্ব আছিল। গতিকে এনেকৈ পিতাক অনুসৰণ কৰি 16 কলা সম্পন্ন হোৱা। শ্লোগান। শক্তিশালী তেওঁ, যিয়ে ততালিকে চিনাক্ত কৰি মীমাংসা কৰি দিয়ে। ওম শান্তি।